নমস্কাৰ, মই নাজিম তালুকদাৰ। আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ এইবিলাক হ'ল ইণ্ডিয়ান ৰানাৰ হাঁহৰ পোৱালি। এইবিলাক মই কলিকতাৰ পৰা আনিছোঁ। এইবিলাকৰ দাম হাঁহৰ তুলনাত সকলোবিধ হাঁহতকৈ কম। যদি আপোনালোকক ইণ্ডিয়ান ৰানাৰ হাঁহৰ পোৱালি লাগে মই দিব পাৰিম। আপোনালোকে কেৱল ভিডিঅ'টো চাওক আৰু ফোন কৰক। ইণ্ডিয়ান ৰানাৰ হাঁহৰ পোৱালি মাংস আৰু কণী দুটাৰ কাৰণে পালা হয়। ই চাইজত সৰু হয়, বেলেগ হাঁহৰ তুলনাত সৰু হয়। ইয়াক কিন্তু এই ঠাণ্ডা দিনত ব্ৰুডিং কৰিব লাগে। কমচে কম এসপ্তাহ ব্ৰুডিং কৰিব লাগে। ইয়াৰ মৰ্টেলিটি খুবেই কম। ঠাণ্ডা দিনত খাদ্য খোৱা দিয়াতে প্ৰব্লেমো কৰে অলপ, তথাপি মৰ্টেলিটি কম। যদি আপোনালোকক কাৰোবাক যদি দৰকাৰ হয় ইণ্ডিয়ান ৰানাৰ হাঁহৰ পোৱালি, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰি হ'ল। আৰু খাকী কেম্বেল লাগিলেও পাব। এইবাৰ মই খাকী কেম্বেল আনি আছোঁ অহা সপ্তাহত। যদি লাগে আপোনালোকক 100, 200, 50 যি লাগে আপোনালোকে পাব। আৰু শেষত মই আপোনালোকক এটা অনুৰোধ কৰোঁ, মোৰ চেনেলটো যদি নতুন চেনেল, যদি কোনোবাই চাইছে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ ভিডিঅ'টো চোৱাৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়াহ'লে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনাক পাই যাব, আৰু তেতিয়া নেক্সট ভিডিঅ' দিলেই আপুনি ভিডিঅ' পাই যাব। ঠিক আছে বাৰু, তেনেহ'লে আজিলৈ এৰিছোঁ। পিছত ইণ্ডিয়ান ৰানাৰ হাঁহৰ বিষয়ে আৰু এটা মই ভিডিঅ' বনাম। বাই তেনেহ'লে।